নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ আগবঢ়াব বিচাৰিছো সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠটিৰ আৰু কিছু কথা এই ভিডিঅ'টোৰ জৰিয়তে আমি এই পাঠটো শেষ কৰিম ইতিমধ্যে আগৰ দুটা ভিডিঅ'ত সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠটিৰ জৰিয়তে আমি তোমালোকক সংবিধানৰ কাককৈ সংবিধানৰ বৈশিষ্ট্যসমূহ সংবিধানৰ প্ৰয়োজনীয়তা আৰু সংবিধান সংশোধন সম্পৰ্কে কিছু কথা অৱগত কৰিছিলো এই পাঠটোৰ জৰিয়তে আমি তোমালোকক জনাব বিচাৰিছো সংবিধানৰ প্ৰকাৰ সম্পৰ্কে এতিয়া চাওঁ আহা সংবিধাননো কি প্ৰকাৰৰ আছে প্ৰথমতে সংবিধান এখন দেশৰ শাসন যন্ত্ৰ কিন্তু সকলো দেশৰ বাবে সংবিধান একে নহয় ৰাষ্ট্ৰ বিশেষে সংবিধান বেলেগ বেলেগ হোৱা দেখা যায় প্ৰত্যেক দেশৰে সংবিধান একে নাথাকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাওঁ আহা সংবিধান কেনে ধৰণৰ হ'ব পাৰে বা কি প্ৰকাৰৰ সংবিধাননো আছে প্ৰথমতে উল্লেখ কৰিব লাগিব লিখিত সংবিধান দ্বিতীয়তে অলিখিত সংবিধান অলিখিত সংবিধান সংবিধানৰ এটা প্ৰকাৰ তাৰ পিছত আহিলে নমনীয় সংবিধান অনমনীয় সংবিধান উল্লেখিত নামকেইটা হৈছে সংবিধানৰ প্ৰকাৰ এতিয়া চাওঁ আহা লিখিত সংবিধান কাক কয় বা লিখিত সংবিধানৰ সম্পৰ্কে কিছু কথা যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বোলে আমি লিখিত নামটোৰ পৰা গম পাইছো যে লিখিত সংবিধানখন লিখিত ৰূপত থাকে পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধান আছে লিখিত সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে চাওঁ আহা এক নম্বৰতে লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট দ্বিতীয়তে লিখিত সংবিধানৰ ৰচনাকাৰী সম্বন্ধে অৱগত হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছো যে যিখন দেশত লিখিত সংবিধান প্ৰচলন আছে সেই দেশৰ সংবিধান প্ৰণয়ন কৰা ব্যক্তিসকল বা ব্যক্তিজনৰ বিষয়ে আমি জানিব পাৰিম আনহাতে আৰু এটা কথা আমাৰ জনা জৰুৰী যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া ছুইজাৰলেণ্ড আৰু ফ্ৰান্সকে আদি কৰি ভালে সংখ্যক ৰাষ্ট্ৰত লিখিত সংবিধানৰ প্ৰচলন আছে এতিয়া চাওঁ আহা অলিখিত সংবিধান কাক কয় অলিখিত সংবিধানখন লিখিত ৰূপত নাথাকে এনে ধৰণৰ সংবিধানসমূহত বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰে পৰা প্ৰচলিত হৈ থকা ৰীতি নীতিসমূহৰ মাজতে সিঁচৰিত হৈ আছে বুলি ক'ব পাৰি অলিখিত সংবিধানৰ বৈশিষ্ট্য হ'ল বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে দ্বিতীয়তে এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক জনালো সংবিধানৰ দুটা প্ৰকাৰৰ বিষয়ে লিখিত আৰু অলিখিত সংবিধানৰ বিষয়ে লিখিত সংবিধান কাক কয় আৰু অলিখিত সংবিধান কাক কয় আৰু দুই প্ৰকাৰৰ সংবিধানৰ বৈশিষ্ট্য সম্পৰ্কে অৱগত হ'লা এতিয়া এই অংশৰ পাঠদানৰ পৰা আমি তোমালোকলৈ কেইটামান প্ৰশ্ন যুগুতাইছো প্ৰশ্নকেইটা কৰিবলৈ যত্ন কৰিবা প্ৰথম প্ৰশ্ন লিখিত সংবিধান কাক বোলে দ্বিতীয় প্ৰশ্ন কোন দেশত প্ৰথম লিখিত সংবিধান প্ৰচলন হৈছে তৃতীয়তে অলিখিত সংবিধান বুলিলে কি বুজা আশা ৰাখিছো তোমালোকে ভিডিঅ'টো চাই প্ৰশ্নখিনিৰ উত্তৰ কৰিব পাৰিবা এতিয়া চাওঁ আহা সংবিধানৰ আন এটা প্ৰকাৰ নমনীয় সংবিধান যিবিলাক সংবিধান সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংশোধন কৰিব পাৰি এনে ধৰণৰ সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'ত আমি সংবিধান সংশোধনৰ সম্পৰ্কে অৱগত হৈছিলো আৰু তাৰ পৰা আমি গম পাইছিলো যে সংবিধান সংশোধন কৰিব পৰা যায় এতিয়া নমনীয় সংবিধানবিলাকক আমি গম পালো যে সহজে সংশোধন কৰিব পাৰি নমনীয় সংবিধানৰ প্ৰথম বৈশিষ্ট্য বুলি ক'ব লাগিব ইয়াক সহজে সংশোধন কৰিব পৰা ব্যৱস্থা আছে দ্বিতীয়তে নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে আৰু এটা কথা জানো আহা
যে পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত ইংলেণ্ডৰ সংবিধানখনে হৈছে অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান। ছাত্ৰ ছাত্ৰীসকল এতিয়া চাওঁ আহা অনমনীয় সংবিধানৰ বিষয়ে। কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো জটিল আৰু সহজে কাৰ্যকৰী কৰিব নোৱাৰি। এনেধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। ইয়াৰ পৰা আমি গম পালোঁ যে অনমনীয় সংবিধান সংশোধন কৰিবৰ কাৰণে জটিল হয়, ইয়াক সহজে সংশোধন কৰিব পৰা নাযায়। অনমনীয় সংবিধানৰ বৈশিষ্ট্য হ'ল অনমনীয় সংবিধানৰ পদ্ধতি অতি জটিল। ইয়াক সংশোধন কৰা পদ্ধতি অধিক জটিল হয়। দ্বিতীয়তে অনমনীয় সংবিধান সদায় লিখিত ৰূপতহে থাকে, ই অলিখিত ৰূপত নাথাকে, লিখিত ৰূপতহে সদায় থাকে। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন এখন অনমনীয় সংবিধান। আমি যদি পৰীক্ষাত প্ৰশ্ন আহে তেতিয়া আমি লিখিব লাগিব উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখনৰ বিষয়ে, এইখন এখন অনমনীয় সংবিধান। ৰাষ্ট্ৰ বিশেষে বিভিন্ন প্ৰকাৰৰ সংবিধান থাকিলেও ইয়াৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধন কৰা। শান্তি শৃংখলা তথা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰিবলৈ প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ সংবিধানৰ উপৰিও আন দেশৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সহনশীল হোৱাটো বাঞ্ছনীয়। ছাত্ৰ ছাত্ৰীসকল আমি গম পালোঁ যে আমি নিজৰ দেশৰ সংবিধানখনক সন্মান জনোৱাৰ লগতে আমি আন ৰাষ্ট্ৰৰ সংবিধানৰ প্ৰতিও শ্ৰদ্ধাশীল হ'ব লাগে। এই কথাখিনিৰে আজিৰ এই পাঠটো আমি ইমানতে শেষ কৰিছোঁ আৰু ইয়াৰ পৰা আৰু কেইটামান প্ৰশ্ন তোমালোকলৈ যুগুতাই আগবঢ়াইছোঁ। প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰিবা। প্ৰথম প্ৰশ্ন, নমনীয় সংবিধান কাক বোলে? দ্বিতীয় প্ৰশ্ন, ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি কেনেধৰণৰ? তৃতীয় প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন নমনীয় নে অনমনীয়? এই আটাইকেইটা প্ৰশ্ন ভিডিঅ'টো ভালদৰে চালে তোমালোকে উত্তৰ কৰিব পাৰিবা। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো চাই কিছু কথা গম পাইছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে বা তোমাৰ লগৰ বন্ধু বান্ধৱীয়ে ভিডিঅ'টো চাব পৰা নাই তেওঁলোকক তোমালোকে দেখুৱাবলৈ যত্ন কৰিবা আৰু তোমালোকেও মই আগবঢ়াই যোৱা ভিডিঅ'সমূহ নিতৌ চাবলৈ চেষ্টা কৰিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আৰু বহুতবিলাক তোমালোকৰ কাৰণে প্ৰয়োজনীয় ভিডিঅ' মই তোমালোকলৈ আগবঢ়াম, চাই থাকিবা। ধন্যবাদ।